এয়া হল মোৰ নতুন আৱিষ্কাৰ এনেকুৱা এটা টেবলেট যিটো খাই উঠি আপুনি যি কামে প্ৰথমতে নকৰক কিয় সেয়া আপুনি একেৰাহে 6 ঘণ্টালৈকে কৰিয়ে থাকিব কোনে এইটো ট্ৰাই কৰিব বিচাৰে হাহা মই জানিছিলে আপুনি আগুৱাই আহিব খুৰা এই পিলটো খাই তুমি প্ৰথমতে পইচা গণা উচিত যাতে তুমি অহা 6 ঘণ্টাত কেৱল পইচাই গণি থাকা আৰে খুৰা আপুনি পিল খাই সবতকে আগতে সুৰ ধৰিব লাগে যাতে অহা 6 ঘণ্টালৈকে আপুনি সুৰেই ধৰি থাকিব পাৰে ঐ ভতিজা কি কৰো ওহো খুৰা ৰিলেক্স আপোনাৰ মনে যি বিচাৰে আপুনি তাকে কৰা উচিত এয়া কি কৰিলে পিলটো খাই প্ৰথমতে আপুনি হিকুটাই দিলে এতিয়া আৰু 6 ঘণ্টালৈকে আপুনি হিকুটাই থাকিব কিন্তু এটা কথা ক'বলৈ মইতো পাহৰিছোৱে আপুনি কিন্তু যাকে এতিয়া চুব তেওঁ হিকুটিয়াবলৈ ধৰিব ঐ খুৰা এয়া কি কৰি দিলে আপোনাৰ হেকটি মোলে আহিল ফ্ৰীতে দিবলৈ আৰু বস্তু নেপালে আপুনি হেকটিয়ে মোৰ সব মেকআপ নষ্ট কৰি দিলে মই মন্ত্ৰী মহাশয়ক আনিবলৈ ষ্টেচন যোৱা কথা আছিল আজি টাউন হলত তেওঁ ৰাইজৰ আগত বক্তৃতা দিব কিন্তু মই এইটো অৱস্থাত তেওঁক আনিবলৈ কেনেকৈ যাব পাৰো ভয় নকৰিব বন্ধুকণী বাইদেউ মই মন্ত্ৰী মহোদয়ক ৰিচিভ কৰি তেখেতক টাউন হললৈ লৈ যাম এই ইন্সপেক্টৰ বন্ধুকণী এতিয়ালৈকে মোক ৰিচিভ কৰিবলৈকে কেলে অহা নাই এই ৰ'দত মই কেতিয়ালৈকে থিয় হৈ থাকিম আচ্ছা চংগু তুমি মোৰ ভাষণটো ভালদৰে তৈয়াৰ কৰিছানে তেল মাৰি আৰে এনেকুৱা তেল মাৰি লিখিছো যে 29 নগৰৰ সহজ সৰল মানুহে আপোনাৰ মিঠা মিঠা কথা শুনি আপোনাকে ভোট দিব বহুত ভাল এনেকুৱা ভাষণ দিয়াটো মোৰ বিশেষত্ব যিটো মই কওঁ সেইটো মই ডেফিনেটলি নকৰো দেই তেল মাৰি সেয়াহে কথা মন্ত্ৰী ঢোলমাল 29 নগৰৰ সৰল মানুহক আপুনি ফচাব নোৱাৰে মই আপোনাৰ ভাষণক আৰু ৰসাল কৰি তুলিম আৰু এইবাৰ যিটো আপুনি ক'ব নহয় সেয়া আপুনি ডেফিনেটলি কৰিবই লাগিব হেল্ল' খুৰা আপুনি সোনকালে টাউন হললৈ আহি যাওক 29 নগৰলৈ আপোনাক স্বাগতম জনাইছো মন্ত্ৰী মহোদয় মোক বন্দুক নিবাই পঠাইছে আপোনাক টাউন হললৈ লৈ যাবলৈ তেন্তে যাওঁনে মন্ত্ৰী মহোদয় মোৰ খুৰা আপোনাৰ বৰ ডাঙৰ ফেন এবাৰ আপোনাৰ লগত হাত মিলাব খুজিছে নিশ্চয় মোৰ প্ৰিয় ভাতৃ আৰু ভগ্নীসকল মই 29 নগৰত চাৰিটা খোলাই দিম মন্ত্ৰী মহাশয় এইবিলাক কি কৈ আছে ময়ে বুজাই দিছো মন্ত্ৰী মহোদয়ে এয়া ক'ব খুজিছে যে তেওঁ 29 নগৰত 4খন আৰু 4খন মানে মুঠ 8খন নতুন স্কুল খোলাব চাপৰি বজাওক এই পোৱালিটোই কি কৈ আছে নো মই 29 নগৰৰ বিকাশৰ বাবে পাঁচ দি দিম মন্ত্ৰী মহোদয়ে কৈছে যে তেওঁ 29 নগৰৰ বিকাশৰ বাবে 5 গুণ মানে পুৰা 25 লাখ টকা দিব চাপৰি বজাওক
মোৰ প্ৰিয় আৰে মন্ত্ৰী মহাশয় বহুত ক'লে মহা বিপদ এটা আহি পোৱাৰ আগতে পলাওক ইয়াৰ পৰা অহ' আমাৰ মন্ত্ৰী মহোদয় যে ইমান বেছি উদাৰ এতিয়া ইমানবোৰ কোৱাৰ পিছত যদি আপুনি পিছ হুহুকি যায় চিন্তা কৰক ৰাইজে আপোনাক কি বুলিব এতিয়া এইটোৱে ভাল হ'ব যে আপুনি আপোনাৰ কথাটো ৰাখক মন্ত্ৰী মহোদয় আমাক পইচা চেকখন দিবলৈ মান্তি হৈছে চাপৰিব যাওক চাংগু মাংগু সোনকালে সেই খুৰা আৰু ভতিজাক ইয়াতে লৈ আনা যেতিয়াৰ পৰা মই এই খুৰাৰ লগত হাত মিলাইছো তেতিয়াৰ পৰা মোৰ এই হেকুটি আৰম্ভ হৈ গৈছে আৰু শেষ হোৱাৰ নামেই লোৱা নাই আৰু সেই ভতিজাই মোৰ গোটেই পইচা ফন্তুচ নগৰৰ বিকাশৰ বাবে বিলাই দিলে যোৱা সেই দুইটাক ধৰি আনা ঐ এতিয়া কি হ'ব বাৰু ভতিজা ৱেলকাম খুৰা ভতিজা যেনেকুৱা আমি প্লেন কৰিছিলো তেনেকুৱাই হ'ল ধৰা ইহঁতক মাৰা ঐ ভতিজা বচোৱা এই ভতিজা থাকোতে খুৰাৰ কিবা হ'ব পাৰে নেকি যদি তোমালোকৰ কোনো খুৰাক চুই দিয়া নহয় তেন্তে তোমালোকৰো তোমালোকৰ মন্ত্ৰীৰ দৰে হেকটি আৰম্ভ হৈ যাব আৰু তোমালোকৰ মন্ত্ৰীৰ অৱস্থাটো ইতিমধ্যেই দেখিছা নহয় হা আহা নাই আমাক এনেকুৱা কেতিয়াও শেষ নোহোৱা হেকুটি নালাগে দেই আরে পলুয়া পলুয়া খুড়ার হাত লাগিব নিদিবা পলুয়া হেল্ল' বন্ধুকনি বাই আপুনি সোনকালে পুৰণি ফেক্টৰীলৈ আহি যাওক ইয়াত আপোনাৰ লাঠকেইটাৰ খুব প্ৰয়োজন হৈছে ও পলুয়া 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 হেল্ল' মন্ত্ৰী মহোদয় মই ইয়াত আছো ধৰক মোক খুৰা সাৱধানে ইয়াতে লুকাই থাকক আৰু মানে ঐ ভতিজা মইতো তোমাক চুই দিলো অ' খুৰা বোধহয় 6 ঘণ্টা পাৰ হৈ গ'ল সেইকাৰণে খুজি আংকুলৰ পিলৰ প্ৰভাৱ শেষ হৈ গ'ল ঐ এতিয়া আমি কি কৰিম ভতিজা যেতিয়া এহেঁতি গম পাব মোৰ হেকটি অহা বন্ধ হৈ গ'ল এহেঁতিতো আমাক পিটিকা কৰি পেলাব চিন্তা কৰাৰ প্ৰয়োজন নাই খুৰা ইহঁতে এতিয়াও গম নাপায় যে আপোনাৰ হেকটি বন্ধ হৈ গৈছে সেইকাৰণে আপুনি হেকটি অহাৰ নাটক কৰিয়ে থাকক মই শুনিলো মই এতিয়া মন্ত্ৰী মহাশয় গৈ সব কৈ দিম কেনেকৈনো ক'ব এনেকৈ কৈ দিম ইয়াৰ হিকুটিবিলাক দেখোন বাঢ়ি গৈয়ে আছে ইয়াৰ পৰা দূৰত থকা ঐ ভতিজা এওঁলোকৰ হেকটি যে বন্ধেই হোৱা নাই খুৰা এওঁলোকৰ হেকটি আপোনাৰ পিছতে আৰম্ভ হ'ল গতিকে আপোনাৰ পিছতেই শেষ হ'ব এই হেকটিবোৰে মোক অশান্তি কৰি মাৰিছে এতিয়া মই কাকো নেৰো বছ বহুত হৈ গ'ল ভতিজা তুমি মোক বহুত দিগদাৰ কৰি মাৰিলা এতিয়া যদি তোমাৰ খুৰাৰ জীৱনটো প্ৰিয় তেতিয়া বাহিৰলৈ আহা নহ'লে
ভতিজাৰ পোৱালি এতিয়া তুমি বাচি ক'ত যাবা হা মোৰ কথা বাদ দিয়ক মন্ত্ৰী মহোদয় প্ৰথমে আপোনাৰ ওপৰত অহা বিপদটোৰ পৰাটো বাচক ভতিজা মই তোমাক নেৰো যি মই কওঁ সেইটো মই ডেফিনেটলি নকৰোঁ দে বেয়া কামৰ বেয়া ফল নহয় নে খুৰা হয় ভতিজা ৰুটি হৈ গ'ল ৰেডি আৰু চিঙৰাও এয়া লওক চব লওক বাহ আহি গ'ল সকলো মোৰ পাকঘৰৰ অৱস্থা চাবলৈ কলম ধৰা বাবাই ঠিকেই কয় মানুহ পৰিলে উঠাবলৈ কোনেও নাহে কিন্তু তাৰ ওপৰত হাঁহিবলৈ সকলো আহিব আহক চাওক হাঁহক চাপৰি বজাওক মিমিক্ৰি কাইটি কথাটোনো কিয় আজি ইমান খঙত আছে যে খঙত নাই খুৰা এয়া হ'ল আন্নাৰ ষ্টাইল আজি মই আন্না হয় হেল্ল' হয় 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 থেংক ইউ জিন্দাবাদ জিন্দাবাদ মোৰ ধাবা জিন্দাবাদ মোৰ ধাবাৰ ভাগ্য সলনি হ'ব এই ধাবা 1 2 3 নহয় একেবাৰে 5 ষ্টাৰ ধাবা হ'ব মিমিক্ৰি তই চিনেমাত ষ্টাৰ হোৱাটো হ'লেও সম্ভৱ কিন্তু তোৰ ধাবাখনে 5 ষ্টাৰ কেতিয়াও নাপায় ক'লে ভল্লা ছাৰে ক'লে কিন্তু ভল্লা ছাৰ কাউৰীয়ে ক'লে ৰাজহাঁহে নিজৰ খোজ নসলায় ই নিজকে ৰাজহাঁহ বুলি ভাবিছে ভল্লা দা এওঁ দেখোন আপোনাক কাউৰী বুলি কৈছে কি তই মোক কাউৰী বুলি ক'লি কিন্তু মিমিক্ৰি আংকল এই ষ্টাৰটোতো কেৱল ফুড ইন্সপেক্টৰেহে দিব পাৰে ঠিক কৈছা ভতিজা ফুড ইন্সপেক্টৰেটো আহি আছে মোৰ ধাবালৈ জিৰ' পাবি তই জিৰ' তই হিৰ' নহয় জিৰ' হয় আৰু তোৰ ধাবাখনেও 0 ষ্টাৰ পাব আছেনো কি তোৰ ধাবাত হাঁহক হাঁহক দেখুৱাওক নিজৰ দাঁত দুপাৰি মিমিক্ৰি আপুনি চিন্তা নকৰিব আমি বনাই দিম আপোনাৰ ধাবাখন 5 ষ্টাৰ মানুহে দেখিয়ে ক'ব বাহ কি বঢ়িয়া ধাবা ভতিজা অলপ বেছিয়ে কৈ দিলো নেকি বাৰু খুৰা এতিয়া ক'লে যেতিয়া কৰিও দেখুৱাম এয়া হ'ব এই ধাবাখনৰ নতুন লুক আৰে বাহ ভতিজা মানি গলো তোমাক ভাল হৈছে কলম ধৰা বাবাই ঠিকেই কৈছিল আচল বন্ধুৱে বন্ধুৰ সহায় কৰে এই ধাবালৈ 5 ষ্টাৰৰ জোৱাৰ আহিব এটা চিংৰা বাকী আছে কেনেকেনো খাই দিওঁ এতিয়া মিমিক্ৰি ধাবাও হ'ব 5 ষ্টাৰ ধাবা তেতিয়া চিকিউৰিটিও বাঢ়ি যাব আৰু তেতিয়া কি চুৰ কৰি খাম কণ্টিনেণ্টেল চাইনিজ খোৱাম মোক মোৰ দেখিও খোৱা বস্তু লাগে दाल तड़का पनीर मखनी मलाई कोफ्ता मटर पनीर बैंगन भरता पालक पनीर शाही पुलाव बिरयानी मक्के दी रोटी आलू पराठा মোৰ মুখত পানী আহি গৈছে নিদিও বনাবলৈ মিমিক্ৰি ভাই ধাবাখন 5 ষ্টাৰ হোটেল নিদিও বনাবলৈ মোৰ নাম হয় খাওচুৰ পেট মোৰ নহয় পুৰ মিমিক্ৰি আংকল এখন 5 ষ্টাৰ হোটেলত সব ধৰণৰ খোৱা ৰন্ধা হয় চাইনিজ কণ্টিনেণ্টেল ইটালিয়ান মেক্সিকান ভতিজা এইবোৰ দেশৰ নাম নে খোৱা বস্তু খুৰা খোৱা বস্তুৰ নামবোৰতো সেই দেশৰ নামেৰেই জনা যায় মইতো এই দেশবোৰৰ নামেই শুনা নাই খোৱা ৰন্ধা দূৰৰে কথা একো নহয় মিমিক্ৰি আংকল মই ইণ্টাৰনেটৰ পৰা ৰেচিপি পঢ়ি আপোনাক শুনোৱাম আপুনি একেবাৰে তেনেকৈ খোৱা ৰান্ধিব আচ্ছা পাই গলো OMG, Saib ji, Mimicry ji. Boy, hello, appunar assistant, Ching Chachu. Aya, yo.
এয়া লওক ভাল হৈছে এতিয়া আমি খোৱা বস্তুবোৰ কম জুইত বহাই থম যাতে ফুড ইন্সপেক্টৰ অহালৈকে চব গৰম হৈ থাকে মোৰ নাম হ'ল খাওচুৰ পেট মোৰ নহয় পুৰ সকলো খাদ্য খাই দিম তেতিয়া কেনেকৈ পাব 5 ষ্টাৰ এতিয়াই নচুৱাই দিম চবকৈ হেল্ল' হয় পালেহি মোৰ মানে 5 মিনিট নহয় মানে মই কৈছোঁ আহি যাওক আহি গ'ল এই ইন্সপেক্টৰো আহি গ'ল মোৰ ধাবাৰ অৱস্থা চাবলৈ এতিয়া কি মুখ দেখাম তেওঁ 5 ষ্টাৰৰ সলনি 0 ষ্টাৰ পাব এই ধাবাখনে এতিয়া বুঢ়াৰ হাতত চেঙেলি পৰিছে মিমিক্ৰি আংকল উদ্দেশ্য সৎ হলে কষ্ট কেতিয়াও অথলে নাযায় কষ্ট কৰা মানুহৰ কেতিয়াও পৰাজয় নহয় ঐ ভতিজা 5 মিনিটত এইবোৰ কেনেকৈ ঠিক হ'ব বাৰু শুনক সকলোৱে আপোনালোক সকলোৰে বাবে এটা অফাৰ আছে আপোনালোকে যদি ধাবাখন আগৰ দৰে সজাই তোলে তেন্তে আপোনালোকে 5 পাব আৰে বা ভতিজা তোমাক কিন্তু মানিব লাগিব কিন্তু সব কণ্টিনেণ্টেল আৰু চাইনিজ খোৱাবোৰতো চুৰ হৈ গ'ল এতিয়া তেওঁ কি চিংৰা আৰু আলু পৰঠা খুৱাম চিন্তা নকৰিব মিমিক্ৰি আংকল তাৰো উপায় আছে মোৰ ওচৰত খুৰা আপুনি হ'ব সাৰ্ভিস ৱেটাৰ আৰু মই লমগৈ অৰ্ডাৰ ওয়েলকাম মিস্টাৰ তাৰে ওয়েলকাম মিমিক্ৰি আংকলৰ ধাবাত আপোনাক স্বাগতম জনাইছো খুৰা এওক স্বাগতম নজনাই নেকি যি ৰিফ্ৰেছিং ঠাণ্ডা নাৰিকলৰ পানী অকল আপোনাৰ কাৰণে কেনেকুৱা লাগিল আমাৰ ধাবা আচল খেল এতিয়াও বাকী আছে মই ইমান সহজে 5 ষ্টাৰ পোৱা সম্ভৱ নহয় হা স্যাৰ মই আপোনালৈ ষ্টাৰ্টাৰ্ছ লৈ আহোনে মোৰ নাম হ'ল খাওচুৰ পেট মোৰ নহয় পুৰ অৰ্ডাৰ কৰা খোৱাবোৰ ক'ৰ পৰা আহিব বাৰু কোৱাচোন তোমালোকৰ ধাবাৰ স্পেচিয়েল ষ্টাৰ্টাৰবোৰ কি বাৰু ভাইটি এনেইতো বহুত ভাল ডিছ আছে কিন্তু আমাৰ স্পেচিয়েল হ'ল ক্ৰাঞ্চি ট্ৰায়াঙ্গুলাৰ বেটাৰ আউটসাইড এণ্ড মাটাৰ পটেটো স্পাইচি মিক্সচাৰ ইনসাইড that sounds interesting লৈ আনা ভতিজা এয়া কি অৰ্ডাৰ লৈ ললা ক্ৰাঞ্চি ট্ৰায়াঙ্গুলাৰ বেটাৰ আউটসাইড এণ্ড মাটাৰ পটেটো স্পাইচি মিক্সচাৰ ইনসাইড মানে চিংৰা দেখি খোৱা বস্তু ইন 5 ষ্টাৰ ষ্টাইল আৰে বাহ ভতিজা ইংৰাজী ভাষাত দেখিও খোৱা এয়া কি এয়া হ'ল আমাৰ ধাবাৰ স্পেচিয়েল ফ্লাইং সাৰ্ভিস আমি সকলো বস্তু শূন্যত উৰাই সাৰ্ভিস দিওঁ এন্টাৰটেইনমেন্ট ইউ সি খুব আমোদজনক খোৱা দিয়াৰ ভাইটি কিন্তু ইমান সহজতে পোৱা নাযায় 5 ষ্টাৰ মেইন কোৰ্স আৰু ডেজাৰ্টত কি আছে হেয়া কোৱাচোন মেইন কোৰ্সত আছে বিবিধ সুস্বাদু ব্যঞ্জন কিন্তু আমাৰ স্পেচিয়েল হ'ল দেশী পিজ্জা potato grain based pizza with butter garlic topping and curd আনা তেন্তে এয়া হ'ল আমাৰ দেশীয় আলুৰ পৰঠা আৰু মাখন আৰু আমাৰ ডেজাৰ্ট হ'ল merry-go-round round and round crunchy sweet fried batter with sugary sweet liquid inside মিমিক্ৰি আংকল জেলেপি আনক বাহ মজা লাগি গ'ল ভাইটি এই ধাবাখনক মই দিছো
5টা তাৰকা মানে 5 ষ্টাৰ খুৰা ছাতিৰ উৰণীয়া বাহন আৰে নাই খুৰা বন্দুক নিবাই ৰেডি ৰেডি বাহাদুৰ আংকল ব্ৰেক মাৰক অ' খুৰা খুলি দিয়ক ছাতিটো এতিয়াই দিছো লোক বেয়া কামৰ বেয়া ফল নহয়নে খুৰা ঠিক কৈছে ভতিজা